মতাৰী এগৰাকী ছাত্ৰী তাই মানে মিজোৰামৰ আইজেলত চিভিল ইঞ্জিনিয়াৰৰ চিট পাইছে JEE মেইনছত পাছ কৰিলে ছোৱালীগৰাকী আৰু মেধাৱী ছাত্ৰীগৰাকীলৈ আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰে 4 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিছে। আমি যুৱ BPFৰ এটা দল আহি আজি দৰংগাজুলিত উপস্থিত হৈছোঁ ৰুমি বসুমতাৰীৰ ঘৰত আৰু তাই মানে ইতিমধ্যে এডমিশ্যন পাইছে আৰু তাই মানে কোৰ্সটো কমপ্লিট কৰি এজন মানে ইঞ্জিনিয়াৰ হৈ উঠি আহক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তাই আসলতে দেউতাক নাই, মাকে বহুত কষ্টৰে এই ছোৱালীগৰাকীক মানে পঢ়াই আছে। আমি আশা কৰিম যে ছোৱালীগৰাকী এদিন মানে ইঞ্জিনিয়াৰ হৈ আহিব আৰু আমাৰ সমাজৰ লগতে আমাৰ দেশৰ কাৰণে ভাল কাম কৰিবলৈ তেওঁ মানে সক্ষম হ'ব। আৰু হাগ্ৰামা মহিলাৰী ছাৰে আজিৰ তাৰিখত আমাৰ BTC অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক মানে আৰ্থিক সাহায্য প্ৰদান কৰা আপোনালোকে ধাৰাবাহিকভাৱে সদায় মানে দেখি আছে, যে আমি পাৰ্টি হিচাপে দি আছোঁ। আৰু হাগ্ৰামা ছাৰে কিছুমান আমাৰ যিসকল মানে শুভাকাংক্ষীসকল আছে তেখেতসকলৰ পৰা মানে কালেকশ্যন কৰি আজি ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা মানে সহায় কৰা আপোনালোকে দেখিবলৈ পাইছে। শিক্ষাৰ ক্ষেত্ৰত হাগ্ৰামা ছাৰে খুব ইণ্টাৰেষ্টেড, তেখেতে মানে তেনেধৰণৰ পদক্ষেপ লোৱা আপোনালোকে দেখিবলৈ পাইছে। চ' আমি ভাবিম যে আমাৰ BTC অঞ্চলৰ পৰা অনাগত দিনত বহুতখিনি ডক্টৰ আৰু ইঞ্জিনিয়াৰ উচ্চ মানে শিক্ষা লোৱা আমি ছাত্ৰ ছাত্ৰী পাবলৈ গৈ আছোঁ। চ' ইয়াৰ কাৰণে হাগ্ৰামা ছাৰে তেনেকুৱা পদক্ষেপবিলাক আজিৰ তাৰিখত লোৱা আপোনালোকে দেখিবলৈ পাইছে। আমাৰ হাতত দৰখাস্ত 100 বেছি হ'ল। IIT আৰু NIT লগতে আমি MBBS যিবিলাক মানে ডক্টৰ এডমিশ্যন পাবলৈ সক্ষম হ'ল, কাউন্সেলিং মানে ইতিমধ্যে শেষ হৈ গ'ল। তেনেকুৱা ছাত্ৰ ছাত্ৰীবিলাক যিসকলে মানে এডমিশ্যন ল'ব পৰা নাই তেনেকুৱা ব্যক্তিবিলাক চাই ফালে আমাৰ হাগ্ৰামা ছাৰে পাৰ্টি তৰফৰ পৰা আৰু লগতে ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ডৰ পৰা সহায় কৰি আছে।